মই একচুৱেলি PM ছাৰ যে আহিছে আমাৰ স্কুলত এইটো বহুত ভাল লাগিছে আৰু ছাৰে যে কথা দিছে সম্প্ৰতি বজন উইগৰ যে ছাৰে কণ্ট্ৰিবিউট কৰিছে গোটেইকেইটা এক্সপেণ্ডিচাৰ আৰু আজি বহুত ইয়াতে বহুত ধুনীয়াকৈ হৈ গ'ল আৰু ছাৰে লাষ্টতে আমাক এটা কথা দিছে যে আমাৰ এই স্কুলত বহুত দিনৰ পৰাই এটা মানে শ্বৰ্টেজ হৈ আছিলে ৰুমৰ কাৰণে স্কুল বিল্ডিঙৰ কাৰণে এইটো ছাৰে কথা দিছে এইটো বহুত ভাল লাগিছে আমাৰ কাৰণে এইটো বহুত বেনিফিচিয়েল হৈ যাব আৰু এইখন বিদ্যালয়তে ছাৰে নিজেই লিখা পঢ়া কৰিছিল মানে ছাৰক এই ক্ষেত্ৰত কি ক'ব যে এইখন বিদ্যালয় যদি ছাৰে ছাৰ মইতো আগত ছাৰ যেতিয়া পঢ়িছিল এইটো মই সেই সময়ত মই একদম সৰু আছিলোঁ তথাপি ছাৰৰ কথাটো মই আমাৰ চেনিয়ৰ টিচাৰসকলৰ পৰা শুনিছিলোঁ ইয়াত পঢ়িছে বুলি যেতিয়া ছাৰ আহিছে আজি ছাৰৰ মুখৰ পৰা মই শুনিব পাইছোঁ আৰু বহুত ভাল লাগিছে আৰু ছাৰক কৈ দিছে এই তাতে এটা ৰুম আছে এতিয়াও এই স্কুলত এই ক্লাছ 7 ৰুম আছিল বুলি ছাৰে জনাইছে আৰু ছাৰ যে ইয়াৰ পৰা পঢ়ি আজি ইমান ডাঙৰ মানুহ হৈ গ'ল এইটো আমাৰ স্কুলৰ কাৰণে এটা গৌৰৱৰ কথা বহুত ভাল লাগিছে